চাওক এইটো ৰাজনীতিক ইস্যু বুলিতো মই নকওঁ, কিয়নো তেওঁ প্ৰকৃততে তেওঁৰ জ্ঞান নাই। তেওঁৰ যদি জ্ঞান থাকিল হয় তেতিয়াহ'লে শপত গ্ৰহণ কৰাৰ পিছত এই লোগোটো যদি ব্যৱহাৰ য'তে ত'তে কৰিব নোৱাৰে, সেই শপত প্ৰাতত আছে। শপত যেতিয়া লৈছে গ্ৰহণ কৰিছিল, তেওঁলোকে যিটো শপত বাক্য প্ৰদান কৰিছে, সেই শপত বাক্যত কি কি আছে সেইটো তেওঁ পাঠদান কৰিছিল। পাঠদান কৰাৰ পিছতো তেওঁ কিন্তু সেইটো এইবিলাক বস্তু ব্যৱহাৰ কৰিছে। গতিকে তেওঁলোকে জধামূৰ্খই ক'ব লাগিব। এতিয়া জধামূৰ্খক যদি আপুনি অসমৰ 80 লাখ আদিবাসীৰ চিফ বনাই দিয়ে, তেতিয়াহ'লে তেওঁ কি কৰিব? আজি তেওঁ ক'ব লাগিছিল যে আমাৰ 3000 ল'ৰাক পুনৰস্থাপন দিব লাগে, 2+3 ক্ষেত্ৰত কাৰ্যকাৰী কৰিব লাগে। আজি জনজাতিকৰণ ইস্যুটো লৈ ক্ষেত্ৰত আমাৰ শীঘ্ৰে আগবাঢ়ি যাব লাগে। আমাৰ অসম চৰকাৰে যিটো আমাৰ স্কিম আছে, অসম চৰকাৰে যিবিলাক স্কিম আমাৰ আদিবাসী জনগোষ্ঠীক কাউন্সিলৰ থ্ৰু দি আনিব লাগিছিল, দিল্লী চৰকাৰৰ পৰা আমাৰ যিটো চুক্তিত আছে, দিল্লী চৰকাৰে যিকোনো স্কিম আনিব পাৰে, সেইবিলাক আলোচনা নকৰি তেওঁ দপ্তৰ ভগাৰ ক্ষেত্ৰত লাগি পৰিছে। গতিকে তেওঁ আচলতে কোনো ৰাজনীতিকৰ ষড়যন্ত্ৰ বুলি নাভাবোঁ। আচলতে তেওঁ আছে জধামূৰ্খ আছে, আৰু জধামূৰ্খৰ কাম কৰাৰ কাৰণে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ আৰু অসম চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ তেওঁৰ পদবীটো খাৰিজ কৰি পেলাই তেওঁক নিলম্বিত কৰাটো কাউন্সিলত আচলতে কোনো পদবীয়ে দিব নালাগে বুলি ভাবোঁ। কিন্তু তেওঁ জাতিটোৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ ডেভেলপ কৰিব নোৱাৰে। তেওঁ জাতিটোৰ কথা চিন্তা কৰা বুলি আজি যদিও 27 বছৰ সংগ্ৰামত মোৰ লগত জড়িত আছিল, কিন্তু তেওঁক মই 3 বছৰ পিছতহে মই লৈ আহিছিলোঁ। তেওঁ সংগঠনৰ জন্ম লগ্নৰ পৰা নাছিলে, মই 3 বছৰ পিছত আনি পেলাই তেওঁক আচলতে মোৰ কোনো লিডাৰ নথকাৰ কাৰণে, কেন্দ্ৰীয় সমিতিত মানুহ নথকাৰ কাৰণে তেওঁক আচলতে চেয়াৰমেন হিচাপে মই গাছৰ মূৰা নিচিনা বহাই ৰাখিছোঁ। গতিকে এজন গাছৰ মূৰাকে যদি আপুনি অসমৰ বিশেষভাৱে দায়িত্ব দিয়া যায় অসম চৰকাৰে, সেইটো অসম চৰকাৰেও আচলতে দোষাৰোপ হ'ব। অসম চৰকাৰে আচলতে মেইন ক'বলৈ গ'লে মুখ্যমন্ত্ৰী মেইন মানে দোষাৰোপ কৰিব লগা হৈছে। গতিকে মুখ্যমন্ত্ৰীক বাৰে বাৰে কৰা যোগ্য ব্যক্তিক দিব লাগে কোৱাৰ পিছতে কিয় দুৰ্গা হাজদাক কাৰ কথা লৈ দুৰ্গা হাজদাক বনালে? গতিকে আমি অসমৰ ৰাইজেও নামানে, আৰু বিৰছা কামাণ্ডো ফ'ৰ্চৰ প্ৰাক্তন ফাউণ্ডাৰ হিচাপে মই বিশাল ধানৰ ওৰফে বিজয় খেছে মই তেওঁক প্ৰত্যাহ্বান জনাওঁ, আৰু আমি শীঘ্ৰে তেওঁক যিকোনো পৰিস্থিতিৰে হওক কাউন্সিলৰ পৰা ওলাই দিয়াৰ কাৰণে আমি কিন্তু আন্দোলন কাৰ্যসূচী ল'ম। নমস্কাৰ, আমি আজি প্ৰাক্তন বিৰছা কামাণ্ডো ৱেলফেয়াৰ ছ'চাইটিৰ আৰু আশ্বাৰ উদ্যোগত প্ৰেছ মিট ইয়াত আয়োজন কৰা হৈছে মানাছ কটেজত। আৰু আজিৰ আমাৰ প্ৰেছ মিটত বিভিন্ন কথা ক'ব লগা হৈছে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ ক্ষেত্ৰত। আমি 2022 চনত 15 ছেপ্টেম্বৰত যিটো একৰ্ড কৰিছিলোঁ, তাৰ শান্তি চুক্তি কৰিছিলোঁ, আৰু এই শান্তি চুক্তি কৰাৰ ক্ষেত্ৰত বিৰছা কামাণ্ডো ফ'ৰ্চৰ মুখ্য ভূমিকা আছিলে। আমি 2019 চনত আমি দেখিবলৈ পাইছিলোঁ যে 25 কৰোৰ টকা লৈ পেলাই 5টাকৈ সংগঠন, বিদ্ৰোহী সংগঠন যেনেকৈ কোব্ৰা, আলনা, এনেকৈ বিভিন্ন সংগঠন তেওঁলোকে 25 কৰোৰ টকাৰে একৰ্ড কৰিব বিচাৰিছিলে। কিন্তু বিৰছা কামাণ্ডো বীৰসিং মুণ্ডাৰ নেতৃত্বত আৰু মোৰ নিজৰো নেতৃত্বত আমি 25 কৰোৰটো ডিনাই কৰি জনজাতিকৰণ ইস্যুটো আৰু আমি বিশেষভাৱে আদিবাসী জনগোষ্ঠীৰ কাউন্সিলৰ দাবীত উত্থাপন কৰিছিলোঁ। আৰু যেতিয়ালৈকে আমাৰ জনজাতিকৰণ আৰু কাউন্সিল নহয় তেতিয়া আমি একৰ্ড নকৰে এই সিদ্ধান্ত আমি চৰকাৰক জনাইছিলোঁ। সেই কথা সঁহাৰি জনাই পেলাই অসম চৰকাৰ আৰু দিল্লী চৰকাৰে আমাক বিভিন্ন আলোচনাত বহাইছিলে। সেই আলোচনাসমূহ হোৱাৰ পিছত আমাৰ শেহতীয়াভাৱে 2022 চনত ছেপ্টেম্বৰৰ 15 তাৰিখত এটা শান্তি চুক্তি হৈ যায়। কিন্তু শান্তি চুক্তি হোৱাৰ পিছত আমাৰ একৰ্ডত লিখা আছিলে, একৰ্ডখন চুক্তি মৰ্মে আমাৰ 2+3 কাউন্সিলত অৰ্থাৎ 40জনীয়া এটা কাউন্সিল গঠন হ'ব লগা আছিল। কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে যিসকল স্বাক্ষৰকাৰী 16 জন আছে, সেই 16 জনৰ মাত্ৰই কাউন্সিলত তেওঁলোকৰ নাম আহিছে। গতিকে আজি বিৰছা কামাণ্ডোৰ লগতে আজি বিভিন্ন সংগঠন, কেন্দ্ৰীয় সমিতিৰ তেওঁলোকে তেওঁলোকে বিভিন্ন সময়ত জেলত থাকিব লগা হৈছিল, তেওঁলোকে বিভিন্ন কষ্টত পাৰ কৰিবলৈ সংগ্ৰাম কৰিব লগা আছিল। তেনেস্থলত মোৰ নিজৰে কথা যদি ক'ম, মই আজি বিৰছা কামাণ্ডো ফ'ৰ্চৰ আলফাৰ সদস্য থকাৰ পিছত মই আলফাৰ পৰা ওলাই আহি পেলাই বিৰছা কামাণ্ডো ফ'ৰ্চ মই নিজে জন্ম দিছিলোঁ। সকলোতকৈ অসমত প্ৰথমজন ব্যক্তি আছিলোঁ যে অসমত সশস্ত্ৰ সংগ্ৰাম কৰাৰ কাৰণে পৰিকল্পনা, সশস্ত্ৰ সংগ্ৰাম কৰাৰ কাৰণে আমি আগবাঢ়ি গৈছিলোঁ। আজি যিসকল সংগঠন, আজি কোব্ৰাই হওক বা আলনাই হওক বা বিভিন্ন সংগঠন জন্ম পাইছে, তেওঁলোকে কিন্তু প্ৰত্যেক সংগঠন লিডাৰবিলাকক মই লৈ আনিছিলোঁ, তেওঁলোকক এটা অৰিহণা যোগাইছিলোঁ। তেনেস্থলত আজি অসম চৰকাৰ বা আমাৰ যিসকল কাউন্সিলত তেওঁলোকে অন্তৰ্ভুক্ত হৈছে, কিন্তু তেওঁলোকে আজি আমাৰ ক্ষেত্ৰত কিন্তু বিশেষভাৱে চিন্তা কৰিব লগা একো দেখা নগ'ল। আজি আমি যদি কওঁ যিসকল এডিশ্যনেল ল'ৰা আছে, সেই এডিশ্যনেল ল'ৰাক আমি চুক্তি মৰ্মে তেওঁলোকক উইদিন 1 মান্থৰ ভিতৰত তেওঁলোকক পুলিচ ভেৰিফিকেশ্যন হ'ব লাগিছিল। আৰু পুলিচ ভেৰিফিকেশ্যন কৰাৰ পিছতে তেওঁলোকৰ আজি যিসকল একাউণ্ট হোল্ডাৰ আছে, তেওঁলোকে যেনেকৈ আমাৰ 1182 জনত ঠিক তেনেকৈ
তেওঁলোকে বাকী আকৌ 1500 ল'ৰাক তেওঁলোকে ছেম তেওঁলোকৰ সাহায্য প্ৰদান কৰাৰ কথা আছিলে। কিন্তু এতিয়া চৰকাৰে 6 মাহ উকলি যোৱাৰ পিছত তেওঁলোকক পুলিচ ভেৰিফিকেশ্যন নকৰিলে। সিদিনাখন যেতিয়া আৰ্মছ লে ডাউন 6 তাৰিখে হৈ গ'ল, সেই 6 তাৰিখত বাৰে বাৰে কৈছিল বীৰসিং মুণ্ডা যে আমাৰ 3000তকৈ অধিক ল'ৰা আছে, গতিকে সকলো ল'ৰাক আপোনালোকে ডিক্লেয়াৰ কৰিব লাগে। ADGP ছাৰকো কোৱা হৈছিল যে আগদিনাখন 5 তাৰিখত আমি যেতিয়া তাত সৰুসজাত আমি আলোচনা কৰিছোঁ, তেতিয়া কোৱা হৈছিল যে আমাৰ 3000তকৈ অধিক ল'ৰাক ডিক্লেয়াৰ দিব লাগে। কিন্তু আজি দেখা গ'ল যে যি 1600 ল'ৰা এডিশ্যনত ল'ৰা আছে, তেওঁ এডিশ্যনৰ ল'ৰা ক্ষেত্ৰত তেওঁলোকে বাদ পৰি গৈছে। গতিকে CM মহোদয়ে, মুখ্যমন্ত্ৰী যেতিয়া কৈছে যে 1180 জনৰ কথাটো তেওঁলোকে চৰকাৰী যি সাহায্য পাব লাগে বা পাব, তেওঁলোকক সেইটো ডিক্লেয়াৰ কৰিছে। তেতিয়াহ'লে আজি জন্মলগ্নৰে পৰা যিসকল ল'ৰাই ধূৰ্ধৰ্ষ হিচাপে সংগ্ৰাম কৰি গৈছিল, জাতিটোৰ কাৰণে 27 বছৰ সময় দিছিল, সেই ল'ৰালোকৰ জীৱনৰ ক্ষেত্ৰত অসম চৰকাৰে কিয় হেতালি খেলিব বিচাৰিছে? আজি লগতে আমাৰ 16 জনীয়া স্বাক্ষৰকাৰী তেওঁলোকে নীৰৱ দৰ্শক। আমি আজিৰ প্ৰেছ মিটৰ জৰিয়তে সকীয়াই দিব বিচাৰোঁ অসম চৰকাৰক, যদি সদূৰ ভৱিষ্যতত এই যে 1600 ল'ৰা তেওঁলোকে পথভ্ৰষ্ট হৈ পেলাই তেওঁলোকে বেলেগে ব্যৱস্থা যদি লয়, কোনো ধৰণৰ তেনেকৈ বেয়া ক্ৰাইমৰ ক্ষেত্ৰত আগবাঢ়ি যায়, তাৰ ক্ষেত্ৰত কিন্তু আমি দায়ী নহয়। আজি এনেই আদিবাসী জনজাতিকৰণ হয়, তাৰ ক্ষেত্ৰত জনসাধাৰণে বিক্ষোভ প্ৰকাশ কৰিছে। আজি বাৰে বাৰে আমাক কৈ আছে যে আপোনালোকে একৰ্ড কৰিব নালাগিছিল যেতিয়ালৈকে জনজাতিকৰণ নহয় তেতিয়ালৈ। কিন্তু আমি ৰাইজক বুজাইছিলোঁ যিহেতু একৰ্ডৰ পিছতো আমাৰ এইটো একৰ্ডত যিহেতু জনজাতিকৰণৰ ইছ্যু আছে, গতিকে সদূৰ ভৱিষ্যতত আমি সেইটো ছাকচেছ নিশ্চয় হ'ম। কিন্তু আজি দেখা গ'ল, আজি যিসকলে সংগ্ৰাম কৰিছে, যিসকলে প্ৰাণ আহুতি দিয়াৰ পৰিয়ালসকলে আছে, যিসকলে আজি 27 মাহ 28 মাহ জেল খাই আছে, তেওঁলোকৰ কিন্তু আজি সদস্যৰ ক্ষেত্ৰত যিসমূহ ফেচিলিটি পাব লাগিছিল, আজি 4 লাখ টকাকৈ যিটো পাব লাগে তাৰ ক্ষেত্ৰত বঞ্চিত হ'ব লগা হৈছে। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক আমি জনাওঁ আজিৰ প্ৰেছ মিট জৰিয়তে, যদি তেওঁলোকক শীঘ্ৰেও আজি আগষ্ট মাহৰ 15 তাৰিখৰ আগে তেওঁলোকক যদি লিষ্টত অন্তৰ্ভুক্ত কৰি ডিক্লেয়াৰ নকৰে, তেতিয়াহ'লে কিন্তু আমি এই আন্দোলনটো আমি কিন্তু গোটেই অসমজুৰি আন্দোলন কৰাৰ কাৰণে বাধ্যত হ'ম। তাৰ কাৰণে আমি ৰাজপথত ওলাই যোৱাৰ কাৰণে কিন্তু আমি প্ৰত্যেক সংগঠন 8টাকৈ গোটৰ আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এই 8টাকৈ গোটৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেক এক্স ৱেলফেয়াৰ ছ'চাইটি হিচাপে গঠন কৰা হৈছে, আৰু এক্স ৱেলফেয়াৰ ছ'চাইটি হিচাপে এই আন্দোলন কাৰ্যসূচী লোৱাৰ কাৰণে আমি সেইখিনি চিন্তা কৰিছোঁ। লগতে শেহতীয়াকৈ আমাৰ যিটো কাউন্সিলৰ অৰ্থাৎ চিফ দুৰ্গা হাজদা ডাঙৰীয়াই যিটো তেওঁৰ মানে কাৰ্যকৰ্ম কৰিছে, সেইটো একদম লজ্জাজনক কথা হৈছে। জাতিটোৰ কাৰণে বিশেষভাৱে লজ্জাজনক পৰিব লগা হৈছে। আৰু বুদ্ধিজীৱীৰ ক্ষেত্ৰত আজি আমি মুখ দেখাব লগা দেখাবলৈ টান পোৱা হৈ গৈছে বেলেগ জনগোষ্ঠীৰ তাত। তেওঁ আজি অসম চৰকাৰক আমি দাবী জনাইছোঁ, বাৰে বাৰে অসম চৰকাৰক আমি কৈছিলোঁ যে মুখ্য যিবিলাক পদত আছে তেওঁলোকক বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে কিন্তু চিন্তা নকৰিলে। আমি কৈছোঁ যিজন ব্যক্তিয়ে জাতিটোৰ কথা চিন্তা কৰিব পাৰে, যিজনৰ নলেজ আছে, যিজনৰ সঠিক চিন্তা কৰিব পাৰে, তেওঁক দিব লাগে মুখ্য দায়িত্ববিলাক। কিন্তু এনেকুৱা এজন ব্যক্তি দিছে যে সংগ্ৰামৰ ক্ষেত্ৰত তেওঁ সকলো দিশত, আজি যদি আমি চাবলৈ পাওঁ যে 27 বছৰৰ ক্ষেত্ৰত কিন্তু কোনো সংগ্ৰামৰ ক্ষেত্ৰত বিশেষ অৰিহণা তেওঁ নাছিলে। সকলো কাম কিন্তু CNC বা ডিপ'জি CNCৰ আণ্ডাৰতে কামবিলাক চলি গৈছিলে। তেনেস্থলত দুৰ্গা হাজদাক দিয়াৰ পিছত আজি যোৱাকালি আমি তেওঁৰ স্বাক্ষৰ আছে, ইয়াতে স্বাক্ষৰ কৰিছে। তেওঁ ইয়াত 14 জনক তেওঁ ডিপাৰ্টমেণ্ট ভগাইছে। 14 জনক যিটো ডিপাৰ্টমেণ্ট দিছে, আদিবাসী ৱেলফেয়াৰ আদিবাসী কাউন্সিলত কোনো ধৰণৰ তেনেকৈ এতিয়া ডিপাৰ্টমেণ্ট ভগাৰ কিন্তু কোনো নিয়মে নাই। গতিকে তেওঁ এজন এনেকৈ জধামূৰ্খক আচলতে অসম চৰকাৰে চিফ বনাই দিছে, যাৰ নেকি গাছৰ মূৰহাতকৈও হয়তো মানে বিশেষভাৱে তাক যদি ক'ব তাৰ পৰা ভাষা নাই, আমি কি বুলি তাক মানে আচলতে ভাষা ক'ম। যে আজি চাওক, এজন অসমৰ 80 লাখ আদিবাসীক যদি প্ৰতিনিধিত্ব কৰিব লাগে, 80 লাখ জনগোষ্ঠীক 80 লাখ আদিবাসীৰ কাৰণে যদি তেওঁলোকে সৰ্বাংগীন উন্নতিৰ কথা যদি চিন্তা কৰিব লাগে, তেওঁৰ চিন্তা চৰ্চা কেনেকুৱা হ'ব লাগিছিল। কিন্তু তেওঁ আজি আদিবাসী কাউন্সিলৰ কি নিয়ম নীতি আছে, একৰ্ডত কি আছে, আজিলৈকে তেওঁ পঢ়ি চোৱা নাই। আজি যদি তেওঁক প্ৰশ্ন কৰা হয় একৰ্ডত কি লাগিছে, তেওঁ ক'ব নোৱাৰে। গতিকে এই কাউন্সিলত 16 জনীয়া তেওঁলোকে স্বাক্ষৰকাৰী আছিল, আৰু 16 জনীয়া স্বাক্ষৰকাৰী ক্ষেত্ৰত 40 জনীয়া এটা ইণ্টাৰেম কমিটিত গঠন কৰাৰ কথা আছিলে। গতিকে 40 জনীয়া যিটো কাউন্সিলৰ মেম্বাৰক লৈ গঠন কৰা, তেওঁলোকে এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। আমি ভাবোঁ যে এই কাউন্সিলৰ ক্ষেত্ৰত 2+3টো যে নিশ্চয় হ'ব লাগিব, 15 দিনৰ ভিতৰত আমাক ৰিজাল্টটো দিব লাগে। আৰু এই দুৰ্গা হাজদা যোৱাকালি যিবিলাক দপ্তৰ ভগাইছে, আপোনালোকে এইখনত দেখিবলৈ পাব, তাত বিভিন্ন দপ্তৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দপ্তৰ লগাইছে। গতিকে আমাৰ কোনো এতিয়ালৈকে সমষ্টিয়ে নিৰ্ধাৰণ হোৱা নাই, আমাৰ কোনো এৰিয়াটো এতিয়ালৈকে নাই যে অল অসমত হিষ্টৰীত হৈ থকা মানুহখিনি আদিবাসী জনগোষ্ঠীক ছেটেলাইজ অট'নমাছ কাউন্সিল আমি ডিমাণ্ড কৰিছিলোঁ। তাৰ ক্ষেত্ৰত একৰ্ডত লিখা আছিল জনজাতিকৰণ হোৱাৰ পিছতে ছেটেলাইজ অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই দিব বা সেইটো মটিফাই কৰিব।
তেনেস্থলত দুৰ্গা হাজদা ডাঙৰীয়া তেওঁলোকে 14জনক যিটো ডিপাৰ্টমেণ্ট ভগাইছে গতিকে অসম চৰকাৰক আমি আহ্বান জনাওঁ যে শীঘ্ৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা হওক আৰু তেওঁক যিজন চিফ হিচাপে তেওঁক নিয়োগ কৰোঁতে সেই তেওঁৰ চিফটো খাৰিজ কৰিব লাগে আৰু আইনগতভাৱে তেওঁ জানে না নাজানে মই নাজানো তেওঁ বুৰ্বক বুলি ক'ব লাগিব তেওঁ চৰকাৰী যিটো লঘু আছে এই লঘুত কিন্তু যি টি বস্তু ব্যৱহাৰ কৰিব নোৱাৰে গতিকে এই লঘু ব্যৱহাৰ কৰি তেওঁ ডিপাৰ্টমেণ্ট ভগাইছে আজি কাউন্সিলত যিকোনো লিডাৰৰ মেম্বাৰ এটা তেওঁলোকে দিব নোৱাৰে সিজন ব্যক্তি কি কৰিছে তেওঁ ডিপাৰ্টমেণ্ট ভগাইছে অৰ্থাৎ চুক্তিখনত লিখা আছে 5 বছৰ মূৰে মূৰে আদিবাসী কাউন্সিল এণ্ড ৱেলফেয়াৰ কাউন্সিলত তেওঁলোকে CMA অৰ্থাৎ অসম চৰকাৰে সেইটো ভগাই দিব মেম্বাৰসমূহ নিয়োগ কৰিব তেনেস্থলত CMৰ তাত যিটো দায়িত্ব আছে সেই দায়িত্ব CMৰ কেতিয়া দিলে তেওঁক গতিকে আমি জানো আইনত যেহেতু নাই গতিকে আইনৰ কথা নজনা মানুহ একোডৰ কথা নজনা মানুহ তেনেকৈ চিফ বনাই ৰখাটো আচলতে অত্যন্ত দুখজনক কথা হৈছে গতিকে আমি আজিৰ প্ৰেছ মিটৰ জৰিয়তে অসম চৰকাৰক আমি আহ্বান জনাওঁ যে শীঘ্ৰে তেওঁৰ বিকল্প ব্যৱস্থা কৰিব আইনগত ব্যৱস্থা ল'ব লাগে তেওঁৰ যিটো চিফৰ পদবী আছে তেওঁক খাৰিজ কৰি পেলাই যোগ্য ব্যক্তি যিজন আছে তেওঁ যোগ্য ব্যক্তিক চিফত নিয়োগ কৰিব লাগে লগতে আমি কওঁ যে আমাৰ 2+3 ক্ষেত্ৰত কাউন্সিলত যেহেতু আমি এগ্ৰিমেণ্ট আছিলে আমাৰ আলোচনাৰ মৰ্মে চুক্তিখনত আছিলে 2+ অৰ্থাৎ স্বাক্ষৰকাৰী 2জন আকৌ 3জনকৈ EM দিয়াৰ কথা আছিলে গতিকে EM যদি নিদিয়ে আমি যিসকল 8টা গোটৰ যিসকল লিডাৰশ্বিপত আছোঁ আমি অসমজুৰি আদিবাসী জনগোষ্ঠীক সংগ্ৰামৰ কেন্দ্ৰ ৰাজপথত ওলাই কৰাৰ ক্ষেত্ৰত কুণ্ঠাবোধ নকৰোঁ আমি ইতিমধ্যে আলোচনা হৈ গৈছে আমি আন্দোলন কাৰ্য আজিৰ পিছতে আমি লোৱাৰ কাৰণে সকলো সংগঠন যোগাযোগ কৰিছে আজি বহুতে যোগাযোগ কৰিছে আমি হয়তো ইটো সপ্তাহৰ পিছত বহিয়ে পেলাই আমি আন্দোলন কাৰ্যসূচী আগবঢ়াই লৈ যাম এতিয়ালৈকে নিজে আইনী ব্যৱস্থা লোৱা নাই যিহেতু চৰকাৰ আছে আৰু চৰকাৰে যেহেতু তেওঁক নিয়োগ কৰিছিল সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ তেওঁক যেহেতু লঘুটো ব্যৱহাৰ কৰিব নোৱাৰে অথৰিটি নাই আৰু কাউন্সিলত কোনো ধৰণে এজন মেম্বাৰশ্বিপ দিয়াৰ কাৰণে কোনো অথৰিটি নাই তেনেস্থলত ডিপাৰ্টমেণ্ট ভগাই দিয়াৰ অথৰিটিটো ক'ত পালে সেইকাৰণে মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ শীঘ্ৰে আইনগত ব্যৱস্থা লাগে অৰ্থাৎ 15 দিনৰ আগে আগে যদি আমি সকলো যিবিলাক দাবী জনাইছোঁ 3টা দাবী প্ৰথম দাবীটো হৈছে 3+2 সেকেন্ড দাবীটো আমাৰ আছে যিসকলে এডিশ্যনেল ল'ৰা আছে তেওঁলোকক পুনঃস্থাপন দিয়া 3 নম্বৰ দাবী তেওঁক চিফৰ পৰা খাৰিজ কৰি পেলাই তেওঁক সাধাৰণ হিচাপে ৰাখিব নতুবা কমপ্লিটলি কাউন্সিল পৰা ওলাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ